নাই এডালো গাছ ৱাও 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 ঘৰত নাই এডালো গাছ ৱাও 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 তোৰ ইমান বেয়া বেয়া পাদুৰ বাছ হেই নাপাই আহিবা রানীর বাজার আছে টকাৰ গাইছ জাগা মানে কি আমি ইয়াতে ফটোত বাই আহিছোঁ দিয়ক আৰু কি কৰিব আৰু গাইছ এতিয়া লাউডা মেন আমাৰ বেগত এইবিলাক মানে কাপোৰ আৰু ড্ৰেছ কবি কবি হতাই আছা কেপটো লগাই লোৱা কি হসমলা থাকিব আপোনাৰ হসমলা গাইছে একো নাই দে ইমান থাকে আৰু কেতিয়াবা পেটটো বেয়া হ'লে নাই এই নাপায় কপা গাইছ পানী দেখি তলত দেখি চাইছোঁ এতিয়া মানে কি ফটোটো উঠি লওঁ আৰু বাকী মোৰ লুকটো কেনে লাগিছে কৈ দিব চুলি কাটটো বাকী মানে যোৱাকালি আৰু কাটিছিলোঁ আৰু বেছি জানা দে গাছ 100 টাকামান দিছি আৰু 500 টাকা দিছিলোঁ 400 টাকা দিছি 100 টাকাই লৈছি বোধহয় গাছ নেকি আৰু এই মানে এই জুবিন গাৰ্গৰ যোনখন ডক্টৰ বেজবৰুৱা 2 আহিছে আপোনালোকে চালে নাই যদি চোৱা নাই মানে চাই ল'ব ধুনীয়া ফিল্ম হৈছে আৰু ডাইলগ মহানো হেভি হেভি ডাইলগ দিছে আৰু বাকী জুবিন গাৰ্গে অলপ কমেডি ৰোল এটা কৰিছে তো আপোনালোকে চাব মানে কি প্ৰথমৰ পৰা ষ্টাৰ্টিঙলৈ মানে কি ভালে লাগিছে চিনেমাখন আৰু চাওক আমাৰ অসমীয়া চিনেমা চাব লাগে আৰু সেই চাই ল'ব গাইছ ভালে আছে দিয়ক আমি কালি চাইছোঁ ই ফটো মাৰি আছে মানে কি ফটোটো কিবা ছেটিংছ মিলি আছে বাকী ফটোটো উঠি লওঁ দে গাইছ নেকি গাইছ মানে কথাটো হৈছে কি ই ফটোটো মাৰি আছে ফটোটো মাৰিলেও কি হ'ব কলা কলা পৰি আছে বোলে আৰু মানে কি দি অলপমান আন্ধাৰ হোৱাৰ দৰে হৈ আছে বাকী এইখিনি পূৰা ফটফটীয়া বগা হৈ আছে कौन बोला मैं नहीं बोला কি হৈছে বড় ডাইলগ এটা কম নেকি দে কৈ দিয়া ঘৰত নাই এডালো গাছ গাছ ৱা দি কাই দিব ৱা দি ঘৰত নাই এডালো গাছ ৱাও 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 ঘৰত নাই এডালো গাছ ৱাও 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 তোৰ ইমান বেয়া বেয়া পাদুৰ বাছ হেই নাপাই কিবা হেৰি এই পচা বস্তুৱে খাই না কিয়ে খায় আৰু মাৰ আৰু মাৰ পেটত কি মৰছি হাত আৰু মাৰি দিয়াচোন ভাল লাগছি গাইছ কেনেকুৱা লাগছি কৈ দিব আৰু সঁচাই দে বেয়া বেয়া পাদে ঐ এনেকা বাছ বিদ্যা নাপাব আৰু কি খা কি খা হিন্দল পচা হিন্দল পচা ইন্দল বোলে খাই গাইছ দে গাছ ফটোটো আৰু উঠি লং দুই কপি গাইছ লোকেশ্যন ইজ দ্য চেঞ্জ মানে লোকেশ্যনটো চেঞ্জ কৰিব লাগিব গাইছ ধুনীয়া এতিয়া কাপোৰ চাপোৰে কিবা কিবি হেন তেন আনছিলোঁ এই মাহে কিবা কিবি কেব খান কয় দি ফুলকে থওঁ তাৰ বৰ্তা নাই দিয়ে গাই চিংকে ল'ব লাগিব ঘৰৰ পেৰে আহা যেন পাই না গাইছ মানে ঘৰৰ পেৰে ইয়া হৈছি দে গাইছ আজি কি বা হৈছি আৰু ভগৱান জানে দে গাইছ আমি আৰু অলপমান আগৰ পাৰৰ পৰা আহোঁ ৰ কি বা আছে গাইছ গাইছ ধুনীয়াৰ ইয়াতে বগৰী আছে তামোলৰ বাগান আছে পানীও আছে আগৰ ফালে গাইছ বাগানে বাগান গাইছ ধুনীয়া আমি আৰু লোকেশ্যন বিচাৰি যাইছোঁ দিয়ক
আপোনালোকে যে বিল্ডিংটো দেখা পাইছে সেইটো আৰু ময়ে ভাড়াত দিয়া দে গাইছ আহিব ভাড়া লাগিলে ক'ব গাইছ সেইটো ভাড়াত দিয়া আছিল গাইছ দেখানো যদি গাইছ পালে মানে গাইছ ইয়াতে কিবা ভাল জেগা বোলে আহি পাইছে বোলে সি আগৰ পৰাই কিবা আহি থকা বুলি ক'লা গাইছ চুনচান হৈ পৰি আছে না ফটো উঠা কিবা প্লেচ আছে দুটামান আছে শিলগুটি আৰু বাকী কিবা তলত দেখি নিজৰা বৈ আছে দেখা পাইছি না গমেই নাপাওঁ বাকী মই দেখা নাই গাইছ কিবা এই মাহা কি মাহানে চোৱা এই মাহানে কিবা লৈ আছোঁ গাইছ गजब बेइज्जती है দুখনমান এতে উঠব লাগব দে আৰু গাইছ ফটোটো কিবা এটা হৈছি দিয়ক আৰু দেখা পাইছি না আপোনালোকে দেখা নাপালি আকৌ মাৰ আৰু এইটো মাৰ ভাল হ'ব দে দিম না ওপৰত উঠিম নেকি লগাইছে এইটোৱে অলপমান এনেকৈ বচ দিলি গাইছ হাকবা পোৱা সেই ৰিটন নিচিনা পাই না গাইছ অলপমান দে নাজানো দেই গাইছ মানে এতিয়া আৰু আগৰ মানে গৈ আছোঁ মানে কি ইয়াত মানে ফটোটো ইমান ঠিক নহয় আৰু মানে কি DSLRক লাগে আপোনালোকৰ গ্ৰীণ বেকগ্ৰাউণ্ড ত' ইয়াত মানে গ্ৰীণ বেকগ্ৰাউণ্ড বোলা বস্তু এটা মানে গাছ গছনি আছে হ'লেও ওচৰত যদি গাছ গছনি থাকে না গাইছ ফটো চাব লগা হয় তো বাকী আৰু এটা ডাইলগ আছে ডাইলগটো মানে মই ইয়াক ক'ম নেকি কৈ আছোঁ ৰ ঐ বড়ো আৰু এটা ডাইলগ আছিল তোৰ কাৰণে ডাইলগ আছিল আৰু এটা অঁ ৱা কবি কিমাননো খাম আৰু বান্দৰৰ চাপ চাদা কিমাননো খাবি বান্দৰৰ চাপ চাদা পাতেনে ঘূৰে গাইছ পাতি কিমাননো খাবি বান্দৰৰ চাপ চাদা দিনে দিনে যে কবৰটো দি কিমাননো খাবি বান্দৰৰ চাপ চাদা কিমাননো খাবি বান্দৰৰ চাপ চাদা দিনে দিনে হৈ যায় আছে বৈদ্যতা গাদা এই ই খালিকে বা হেলমেটটো বেয়া কি ये होता है कभी ऐसा होता है उसको फेंक दो फेंक देगा दिया चलो गाइस अभी जार्नी स्टार्ट तो কৰি লওঁ আৰু বাকী আমি দুটাই যাই আছোঁ মানে কি ৰাইড বুলি নকওঁ আৰু ৰাইডে হ'ব নেকি ৰাইডে মানে ক'ত যাই আছোঁ গোৱালপাৰা তো গোৱালপাৰা যাম আমি মানে 3 দিনমানৰ কাৰণে যাম চাগে আমি গোৱালপাৰাক দুটাই যাম গাইছ আৰু চাই থাকিব ভিডিঅ'টো আৰু এই মাহে এখন গাড়ী কিনে লৈ যাম গাইছ আৰু গোৱালপাৰা মানে কি ঘূৰিম আৰু গাইছ সেইটোৱে ৰিয়েকশ্যন এতিয়া ষ্টাৰ্ট কৰিম গাইছ এতিয়া আৰু ডিউটিও আছে মানে কাপোৰ চাপোৰ চাওক না গাইছ হাবাৰা জাবাৰা কৰি আনিছোঁ গাইছ এই মাহা মই কিবা কিবি ফটো চটো লগাই দিম লাষ্টত দেখি চাব পাৰিব বাকী আৰু ফটো চটো উঠি আহি কেনে এতিয়া মানে কি ভাত চাত খাই লৈ কেনে ডাইৰেক্ট ডিউটি যাব লাগে মানে ডিউটিত যাব 1:30 বজাৰ পৰা ডিউটি হয়তো তো এতিয়া 1 বাজে আৰু লাহেকৈ চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মানে কি দেখুৱাব পাৰছোঁ কি দেখুৱাব পৰা নাই একো গম নাপাওঁ সেইখিনি বাকী ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আৰু বাকী ৰাইডো হৈ আছোঁ আৰু বাকী চিনেমাখন চাব ডক্টৰ বেজবৰুৱা চিনেমা 2খন মানে ডক্টৰ বেজবৰুৱা 2 চাব চিনেমাখন আৰু বাকী চিনেমাখন বহুত ধুনীয়া হৈছে আৰু চাব নাপাহৰিব আৰু বহুত পুৰা ফালি দিছে জুবিন দাই ডাইলগ আৰু আছিল আৰু বহুত হেভি ডাইলগ চুপি থাক মানে ললিপপ খোৱা দৃশ্য বহুত কেইটা আছে আৰু মানে খালি ললিপপ মানে কি জুবিন গাৰ্গে তাম ললিপপে খাইছে আৰু মানে এনেকুৱা ধৰণৰ তো চাব তো আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই ভাতটো খাই লওঁ দে আইছ